নিশা শুবলৈ যোৱাৰ আগত এইকেইটা কথা সদায় মনত পেলাব। অতি কম দিনৰ ভিতৰতে আপোনাৰ জীৱনলৈও এনে পৰিৱৰ্তন আহিব যে আপুনি আচৰিত হৈ পৰিব। এয়া মাথো মুখেৰে কোৱা কথাই নহয়, এয়া আচলতে এক প্ৰকাৰৰ সাইণ্টিফিক টেকনিক হয়, যাক কোৱা হয় সেল্ফ ইভালুৱেশ্যন টেকনিক। সেইবাবে আজিৰ এই ভিডিঅ'টো মনোযোগেৰে চাওক। ভাবি লওক আপুনি এনে এটা পৰীক্ষা দিছে যিটো পৰীক্ষাৰ কোনো ৰিজাল্টেই ঘোষণা নকৰে। তেতিয়া এনে পৰীক্ষাত বহাৰ কোনো অৰ্থই নাই। আপুনি যদি গমেই নাপায় আপুনি ভাল পাৰফৰ্মেঞ্চ কৰিছে নে বেয়া পাৰফৰ্মেঞ্চ কৰিছে, তেতিয়া আপুনি নতুন এটা পৰীক্ষাত বহিবলৈ নিজকে ইমপ্ৰুভ কৰিবই নোৱাৰিব। আৰু যেতিয়ালৈকে আপুনি নিজকে ইমপ্ৰুভ কৰিব নোৱাৰে, তেতিয়ালৈকে আপুনি জীৱনত একো গুৰুত্বপূৰ্ণ সফলতা কঢ়িয়াই আনিবলৈ নোৱাৰিব। কাৰণ সফলতা পাবৰ বাবে প্ৰথমতে নিজকে যোগ্য কৰি তুলিব লাগিব। আপোনাৰ জীৱনৰ প্ৰতিটো দিন এটা এটা পৰীক্ষা, আৰু যি পৰীক্ষাত আপুনি প্ৰতিবাৰে বহুত ভাল পাৰফৰ্মেঞ্চ কৰিব লাগে আৰু আপোনাৰ জীৱনৰ টাৰ্গেট তথা লক্ষ্যক এচিভ কৰিব লাগে। ধৰি লওক কালিলৈ আপুনি দিনটোৰ টাৰ্গেট ল'লে যে কালিলৈ ৰাতিপুৱা 5 বজাত পঢ়িবলৈ উঠিব লাগিব। মোবাইল টিভি যিমান পাৰি কম ব্যৱহাৰ কৰিব, নিৰ্দিষ্ট সময়ত ব্যায়াম কৰিব লাগিব। এয়া মাথো উদাহৰণ, আপোনাৰ টাৰ্গেট বেলেগো হ'ব পাৰে। আপোনাৰ বাবে এইটোৱে পৰীক্ষা যে আপুনি আপোনাৰ টাৰ্গেট কিমান শতাংশ এচিভ কৰিব পাৰিলে। আপুনি যি ভাবিছিল সেয়া কৰিব পাৰিলেনে? ৰাতিপুৱা আৰম্ভণিতে আমি বহুত ডাঙৰ টাৰ্গেট লৈ লওঁ, কিন্তু দিনটোৰ শেষলৈ বেছিভাগ টাৰ্গেট স্কিপ কৰোঁ বা পাহৰি যাওঁ। কেতিয়াবাতো আমি নিজেই বনাই লোৱা নিয়মবোৰ নিজেই ভংগ কৰি পেলাওঁ। কিন্তু আমি আগদিনা কৰিব নোৱাৰা টাৰ্গেটটো সম্পূৰ্ণ কৰিবলৈ পিছৰ দিনা একোৱেই কষ্ট নকৰোঁ, বৰঞ্চ আগদিনা কি ভাবিছিলোঁ সেয়াও পাহৰি যাওঁ। কাৰণ আমাৰ মনত মটিভেশ্যন তথা কাম এটা কৰিবলৈ প্ৰেৰণা নাইকিয়া হৈ পৰে। কিন্তু আপুনি যদি সদায় শোৱাৰ আগতে এইকেইটা প্ৰশ্ন নিজক কৰে, তেতিয়া চাব আপোনাৰ মনত কেতিয়াও মটিভেশ্যন কম হৈ নপৰিব। সদায় আপুনি লক্ষ্য পূৰণৰ বাবে চেষ্টা কৰিব। সকলোতকৈ প্ৰথমতে নিজকে সোধক যে আপোনাৰ আজিৰ টাৰ্গেট কি আছিল, আৰু মনত পেলাওক আপুনি নিৰ্ধাৰণ কৰা লক্ষ্যটো কিমান শতাংশ সফল হ'ব পাৰিলে। আপোনাৰ এইটো মনত পেলাবলৈ প্ৰয়োজন নাই যে আপুনি কিমান ফেইল হ'ল। আপুনি মাথো এইটো জুকিয়াই চাব যে আপুনি কিমানখিনি সফল হ'ল। এতিয়া আপুনি কাইলৈৰ বাবে এটা নতুন টাৰ্গেট নিৰ্ধাৰণ কৰিব লাগে, আৰু আপুনি পাৰ হৈ যোৱা দিনটোতকৈ বেছি কাম কৰিবলৈ চেষ্টা কৰিব লাগে। হৈ যোৱা দিনটোত যদি 50% কাম সমাপন কৰিছিলে, অহা দিনটোত বেছি নহ'লেও 60% কাম সম্পন্ন কৰিবলৈ চেষ্টা কৰিব লাগে। এইদৰে যদি আগবাঢ়ে এটা দিন আহিব আপুনি 100% টাৰ্গেট এচিভ কৰিব পাৰিব। আৰু হোৱাৰ আগত এইটো কথাও মনত জুকিয়াই চাব আচলতে কি কি কাৰণৰ বাবে, কি কি বাধাৰ বাবে আপুনি আপোনাৰ লক্ষ্য পূৰণত আগবাঢ়িব পৰা নাই, যাতে আহি থকা দিনত সেইবোৰ ভুল দুনাই কেতিয়াও নকৰে বা সেইবোৰ বাধা বা পৰিস্থিতিৰ বাবে সাজু হৈ থাকিব পাৰে। যদি আপুনি বাৰে বাৰে আপুনি কৰা ভুলবোৰ জুকিয়াই চায়, তেতিয়া আকৌ একেই ভুল কেতিয়াও দুনাই নহয়। কাৰণ মানুহে সদায় ভুলৰ পৰা শিকে, আৰু এইদৰে যদি আপুনি আগবাঢ়ে তেতিয়া আপুনি পাৰফেক্ট হৈ পৰিব। যেতিয়া আপুনি আপোনাৰ ভুল ক'ত জানিব, আপুনি আপোনাৰ আগবঢ়াৰ বাটৰ লগত চিনাকি হ'ব, তেতিয়া আৰু আপোনাক আপোনাৰ লক্ষ্য পূৰণত কোনেও বাধা দি ৰাখিব নোৱাৰিব। যদি আমাৰ ভিডিঅ'টোত কোৱা কথাখিনি আপুনি অনুভৱ কৰিছে, তেতিয়াহ'লে আপুনি নিজৰ লগত 7 দিনৰ এটা চেলেঞ্জ লওক আৰু ভিডিঅ'ত কোৱা কথাখিনি ফ'ল' কৰি আগবাঢ়ক।